অসমৰ ৭০ লাখ লোক মূল বাসিন্দা নহয়। ২ কোটি লোকৰ নাগৰিকত্ব নিৰীক্ষণতে ওলাল চাঞ্চল্যকৰ তথ্য। ২ কোটিৰ ১ কোটি ৩০ লাখ লোকহে মূল বাসিন্দা। বংশবৃক্ষত অমিল ওলাল ৪ লাখ লোকৰ। ৩৭ লাখ লোকৰ তথ্যত ব্যাপক খেলিমেলি। ৰেচন কাৰ্ডৰ নথিৰে ১০,০০০ লোকৰ আবেদন। পঞ্চায়তৰ নথিৰে আবেদন ২৭ লাখ লোকৰ। উচ্চতম ন্যায়ালয়ত এই চাঞ্চল্যকৰ তথ্য দাখিল কৰে NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। বুধবাৰে উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত গ্ৰহণ কৰা হয় শুনানি। ন্যায়াধীশ ৰঞ্জন গগৈ আৰু RF নাৰিমনৰ খণ্ড বিচাৰপীঠে গ্ৰহণ কৰে NRCত অৰিজিনেল ইনহেবিটেণ্টৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত শুনানি। মূল বাসিন্দাৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে সংৰক্ষিত কৰি ৰাখে ন্যায়। কিন্তু বিচাৰৰ আৰম্ভণিতে দেশৰ এটৰ্নী জেনেৰেল কে বেণুগোপালে প্ৰদান কৰা অযুক্তিকৰ তথ্যক তীব্ৰ সমালোচনা কৰে আদালতে। উচ্চতম ন্যায়ালয়ত ভাৰতৰ সন্মানীয় এটৰ্নী জেনেৰেলৰ পুৱাৰ ভাগৰ যিটো বক্তব্য অত্যন্ত হতাশজনক। চালেবেৰে কোবা বক্তব্য দিয়াৰ পৰিলক্ষিত হ'ল। অৰিজিনেল ইনহেবিটেণ্ট সম্পৰ্কতো তেখেতৰ ব্যাখ্যা একেবাৰে সন্তোষজনক নাছিল। অৱশ্যে পিছৰ ভাগত তেখেতৰ বক্তব্য ঠিকেই আছিল। ইফালে অৰিজিনেল ইনহেবিটেণ্টৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত যুক্তি দিবলৈ গৈ ৰাজ্য চৰকাৰৰ অধিবক্তাৰ না ভূত না শ্ৰুত তথ্য। অসমৰ ১৫% জনজাতীয় লোক আহিব পৰা নাই মূল সুঁতিলৈ। অসম চৰকাৰৰ প্ৰতিনিধিৰ যুক্তি শুনি তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ। এনে তথ্য পুনৰ নিদিবলৈও সকিয়নি ৰাজ্য চৰকাৰক। এই ঘটনাই স্পষ্ট কৰিছে ৰাজ্য চৰকাৰ আৰু NRCৰ ৰাজ্যিক সমন্বয়কৰ সমন্বয়হীনতাৰ। অসম চৰকাৰৰ কোনো অধিবক্তাৰ কোনো প্ৰস্তুতি নাছিল, কোনো সমন্বয় নাই আৰু কেতবোৰ ভুল তথ্য তাত দাঙি ধৰা হৈছিল। আনকি অসমৰ জনজাতীয় লোকসকল মূল খুঁটিলৈ আহিব পৰা নাই বুলিও এটা অদ্ভুত বক্তব্য তাত দাঙি ধৰিছিল। আৰু যাৰ কাৰণে ন্যায়ালয়ে তেখেতক এনেধৰণৰ ভুল তথ্য নিদিবৰ কাৰণে, বক্তব্য নিদিবৰ কাৰণে আৰু তেনে বক্তব্য দিয়াৰ পৰা বিৰত থাকিবৰ কাৰণে স্পষ্ট কৰি দিছিল আৰু এনে তথ্য যোগান ধৰা বিষয়াৰ কথা নুশুনিবৰ কাৰণেও স্পষ্ট কৰি দিছিল। আনহাতে ৰাজ্যৰ প্ৰতিগৰাকী জনতা NRCক লৈ উদ্গ্ৰীৱ হৈ থকাৰ সময়তে স্পৰ্শকাতৰ বিষয়টোত ৰাজ্য চৰকাৰৰ দায়িত্বহীনতা ন্যায়ালয়ৰ মজিয়াত স্পষ্ট হোৱাত ক্ষোভ দল সংগঠনৰ। অসম চৰকাৰ আৰু NRC ডিপাৰ্টমেণ্টৰ মাজত যোগাযোগৰ যিটো অভাৱ, কোঅৰ্ডিনেশ্যনৰ যিটো অভাৱ, সেইটো আজি স্পষ্টভাৱে ওলাই পৰিছে। এই যে বিসংগতি যিটো তেওঁলোকৰ হাজিৰাৰ কথাৰ লগত এভিডেভিটৰ কোনো মিল নাই। তেওঁ ক'লে যে সিহঁতৰ কেনেকৈ আপুনি ডিফাই কেনেকৈ কৰিব আৰু আপুনি যে ৱাই ডিফাই কৰি আছে 1.3 কৰোৰ যে আপোনালোকে ডিফাই কৰিলে, এইটো কোন ভিত্তিত কৰিলে আৰু তেওঁ ক'লে সিহঁতৰ ছ'চিয়েল কালচাৰেল বা সিহঁতৰ সংস্কৃতি এইখিনি চাই কিনে আমি কৰিলোঁ। মানে কোনো পেৰামিটাৰ নাই। কথাটো যে অসমখন এনেকৈ চলিব নেকি? অসম চৰকাৰৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কোনো সদিচ্ছা নাই, এইটো আজি প্ৰমাণিত হৈছে। তাৰ কাৰণে তেওঁলোকে সময়ে সময়ে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি এই গোটেই বিষয়টোক এক বেমেজালি সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে উঠিবলৈ লাগিছে। ইফালে আমছুৱে মূল বাসিন্দা সন্দৰ্ভত কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে, কিয়নো নাগৰিকত্ব অধিনিয়ম ২০০৯ অনুসৰি প্ৰস্তুত হৈছে NRC। কিন্তু নাগৰিকত্ব অধিনিয়মত নাই অৰিজিনেল শব্দ। তাৰ বিপৰীতে অৰিজিনেলি ইনহেবিটেণ্ট বুলিহে উল্লেখ আছে। সেইবাবেই খাৰিজ হয় আমছুৰ আবেদন। কিন্তু কেতিয়া প্ৰকাশ পাব NRCৰ খচৰা? চৰকাৰে ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে ৩১ জুলাইলৈ খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ কৰা অনুৰোধৰ সন্দৰ্ভত বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। কেমেৰা পাৰ্চন অভিজিত লস্কৰৰ সহযোগত দিল্লীৰ পৰা পাৰ্থ বৰা, নিউজ ১৮ অসম নৰ্থ ইষ্ট।